মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছো মোৰ এই ভিডিঅ'টোলৈ যদি কোনোবাই প্ৰথমবাৰ মোৰ চেনেললৈ আহিছা তেনেহলে লেটেষ্ট আপডেটবিলাক গম পাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি লবা এতিয়া চাওঁচোন আহা এই ভিডিঅ'টোৰ আলোচনাৰ বিষয় কি এই ভিডিঅ'টোত তোমালোকৰ লগত আলোচনা কৰিম পাঠ নং 15 গোটা আকৃতিৰ দৃশ্যায়ন এই পাঠটো তোমালোকক দিয়া হৈছে তোমালোকৰ সপ্তম শ্ৰেণীৰ পৰা দ্বিমাত্ৰিক বা 3D চিত্ৰ দ্বিমাত্ৰিক চিত্ৰবোৰৰ কেৱল দিশ আৰু প্ৰস্থহে থাকে ইহত চেপেটা আকৃতি উচ্চতা প্ৰায় নাই তোমালোকে চিত্ৰ দুটা চোৱাচোন প্ৰথম চিত্ৰটো দিয়া আছে এটা আয়তৰ চিত্ৰ আৰু 2 নম্বৰটো দিয়া আছে এটা বৃত্তৰ চিত্ৰ ত্ৰিমাত্ৰিক বা 3D চিত্ৰ ত্ৰিমাত্ৰিক চিত্ৰবোৰৰ দিশ প্ৰস্থ আৰু উচ্চতা থাকে গোটা বস্তুবোৰ ত্ৰিমাত্ৰিক ইয়াতে চোৱা দুটা চিত্ৰ দিয়া আছে প্ৰথমটো হৈছে এটা বাকচৰ আৰু 2 নম্বৰটো হৈছে এটা ফুটবলৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে আমি গম পালো দ্বিমাত্ৰিক আৰু ত্ৰিমাত্ৰিক চিত্ৰসমূহৰ পৰা যে 2D বস্তুবিলাকৰ কি থাকে দিশ আৰু প্ৰস্থ থাকে ইহঁতৰ উচ্চতা প্ৰায় নাথাকে কিন্তু বিপৰীত দিশত 3D চিত্ৰ অৰ্থাৎ ত্ৰিমাত্ৰিক চিত্ৰবিলাকৰ দিশ প্ৰস্থ আৰু উচ্চতা তিনিওটাই থাকে তোমালোকক এতিয়া ইয়াতে এটা প্ৰশ্ন দিয়া আছে প্ৰশ্নটো চোৱাচোন কি কৰিব লাগিব তলৰ বস্তুবোৰৰ দ্বিমাত্ৰিক আৰু ত্ৰিমাত্ৰিক হিচাপে শ্ৰেণী বিভাজন কৰা তোমালোকক এখন তালিকা বনাব দিছে এই তালিকাখনত তোমালোকে কি কৰিব লাগিব ইয়াতে কিছুমান বস্তুৰ নাম দিয়া আছে সেই নামবিলাকৰ পৰা তোমালোকক বাছি উলিয়াবলৈ দিছে যে দ্বিমাত্ৰিক আৰু ত্ৰিমাত্ৰিক কোনবিলাক হয় বস্তুবিলাক হৈছে গোলক বৃত্ত আয়ত পিৰামিড পেন্সিল বাকচ মাৰ্বল ঘনক চতুৰ্ভুজ জুইশলা বাকচ সামন্তৰিক চিলা শংকু ত্ৰিভুজ আৰু বৰ্গ এতিয়া চাওঁচোন আহা তালিকাবদ্ধ কৰি কোনবিলাক ইয়াৰ দ্বিমাত্ৰিক আৰু ত্ৰিমাত্ৰিক বস্তু দ্বিমাত্ৰিক বস্তুবোৰ হৈছে বৃত্ত আয়ত চতুৰ্ভুজ সামন্তৰিক চিলা ত্ৰিভুজ আৰু বৰ্গ ত্ৰিমাত্ৰিক বস্তুবোৰ হৈছে গোলক পিৰামিড পেন্সিল বাকচ মাৰ্বল ঘনক জুইশলা বাকচ আৰু শংকু তাৰ পিছৰ প্ৰশ্নটো চোৱা এটা চিত্ৰ দিয়া আছে ঘনকৰ চিত্ৰ তাতে দেখুওৱা হৈছে কোনবিলাক চুক বা শীৰ্ষবিন্দু আৰু কোনবিলাক ঘনকটোৰ তল আৰু কোনবিলাক ঘনকটোৰ কাষ এটা প্ৰশ্নটো চোৱা এইটো এটা ঘনক ইয়াৰ দিশ প্ৰস্থ আৰু উচ্চতা আছে ইয়াৰ তল চুক আৰু কাষো আছে চিত্ৰটোৰ পৰা তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া প্ৰশ্নসমূহ হৈছে এই ঘনক এটা 2D 3D আকৃতিৰ ঘনক এটা হৈছে 3D আকৃতিৰ বিটো দিছে ইয়াৰ তলৰ সংখ্যা কিমান এটা ঘনকৰ তলৰ সংখ্যা হৈছে 6টা সিটো দিয়া আছে ইয়াৰ চুকৰ সংখ্যা কিমান এটা ঘনকৰ চুকৰ সংখ্যা হৈছে 8টা ডিটো দিয়া আছে ইয়াৰ কাষৰ সংখ্যা কিমান এটা ঘনকৰ কাষৰ সংখ্যা হৈছে 12টা তাৰ পিছৰ প্ৰশ্নটো হৈছে ইয়াৰ তলবোৰ 2D নে 3D আকৃতিৰ এটা ঘনকৰ তলবোৰ হৈছে 2D আকৃতিৰ তাৰ পিছৰ প্ৰশ্নটো হৈছে ঘনকটো গোটা আকৃতিৰ হয় নে নহয় উত্তৰটো হ'ব হয় ঘনকটো গোটা আকৃতিৰ যিটো দিয়া আছে গোটাৰ আকৃতিৰ বস্তুৱে ঠাই আগৰি থাকে নে নাথাকে গোটা বস্তুৰ আকৃতিয়ে ঠাই আগৰি থাকে উত্তৰটো হ'ব থাকে শেষৰটো হৈছে H গোটাৰ আকৃতিৰ বস্তুৰ মাত্ৰাৰ সংখ্যা কিমান এইটো হ'ব গোটা আকৃতিৰ বস্তুৰ মাত্ৰাৰ সংখ্যা
তিনি 3D মানেই হৈছে ত্ৰিমাত্ৰিক মানেই হৈছে তিনিটা মাত্ৰা থকা বস্তু তাৰ পিছৰ প্ৰশ্নটো চোৱা তলত কিছুমান গোটা বস্তুৰ চিত্ৰ দিয়া আছে চুঙা গোলক শংকু আৰু অৰ্ধগোলক এই চিত্ৰ চাৰিটাৰ সহায়ত তলত কিছুমান প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নসমূহৰ উত্তৰ কৰিব লাগে এ এটা শংকুত থকা শীৰ্ষবিন্দুৰ সংখ্যা 1 বি এটা গোলকত থকা শীৰ্ষবিন্দুৰ সংখ্যা 0 কাৰণ গোলকত কোনো শীৰ্ষবিন্দু নাথাকে চি এটা গোলকত থকা কাষৰ সংখ্যাও হ'ব 0 কাৰণ গোলকত কোনো কাষো নাথাকে ডি কাষ আৰু শীৰ্ষবিন্দু নথকা দুটা গোটা বস্তুৰ নাম লিখিব দিয়া আছে তোমালোকে লিখিবা মাৰ্বল আৰু ফুটবল ই চুঙাৰ কাষৰ সংখ্যা হ'ব 2টা আৰু শীৰ্ষৰ বিন্দুৰ সংখ্যা 0 কাৰণ চুঙাৰ কোনো শীৰ্ষবিন্দু নাথাকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই প্ৰশ্নসমূহ লিখি ৰাখিবা সকলোলৈকে ধন্যবাদ